আমি বৰ্তমান ৩ নম্বৰ চিতলমাৰীত আছোঁ। একদম সাগৰ সদৃশ পানী আৰু মানুহবিলাকে যিবিলাক ধান সিঁচিছিলে, কিছুমানে লগাইছিলে, এইবিলাক একদম পূৰা বৰবাদ হৈছে আৰু থাকিবলৈ ঠাই নাইকিয়া হৈছে। বহুত মানুহে একেলগে গোট খাই বেলেগ বেলেগ ঠাইত আছে, ওখ ঠাইত, স্কুলবিলাকত আছে, কাৰোবাৰ ওখ ঘৰত আছে, এনেধৰণে আছে। খোৱা লোৱাৰ ব্যৱস্থাও সাংঘাতিকভাৱে খুব মানে কষ্ট কৰি থাকিবলগীয়া ব্যৱস্থা হৈছে। গতিকে আমি আচলতে কৃষি বিভাগৰ পৰা এটা ব্যৱস্থা চাইছোঁ, ক'ত কি হৈছে, ক'ত ক্ষতি হৈছে, কি হোৱা নাই, তাকে চাইছোঁ। এই যে এইখিনি কি লগাইছিলে নেকি? হে, গোটেইখিনি চব পানী ডুবি গ'ল এতিয়া? আচ্ছা, ঘৰতে আছে নে বেলেগত আছেগৈ? আমি এতিয়া ঘৰতে বৰ্তমান আছোঁ। মানে তলত পানী, ওপৰত মানুহ? ওপৰত খোৱা লোৱা কিবাকৈ চলাই আছে? যেনে তেনে চলাই আছোঁ আৰু উপায় নাই। আৰু গৰু ছাগলীবিলাক? গৰু ছাগলীবিলাকে ইয়াত ৰাস্তাত বান্ধি যেনে তেনে কিবা খেৰ চেৰ খুৱাই যেনে তেনে পুহি আছোঁ আৰু। আচ্ছা আচ্ছা আচ্ছা। আমাৰ এটা পোৱালি মৰিলো, পোৱালি তাৰ গাছটো পোৱালিটো মৰিলো, গাছ পৰি পেলাই মৰি গ'ল? মৰি গ'ল। আচ্ছা আচ্ছা, এটা ফটোতে ৰাখছে, ৰাখিছে ফটো উঠাই? ফটোতে ৰাখছে। ঠিক আছে, ৰাখি থ'ব হা। দাদা ক'ৰ পৰা আহিলে? মই ইয়াতে গাই গৰু বান্ধিলোঁ। অঁ, গাই গৰু বান্ধিলে? অঁ, আচ্ছা আচ্ছা। আপোনালোকৰ দামৰি আছিলোঁ চাপৰি, অঁ অঁ, ৰাতি 8টা বজাত আহি চেলু লৈ গৰুকুটি আনিছোঁ। উপায় নাই ন? উপায় নাই মানে ইমান পানী হৈ গৈছে। আচ্ছা আচ্ছা আচ্ছা, ঠিক ঠিক আছে। প্ৰায় 10 ঘৰ মানুহৰ কঠীয়া নষ্ট হৈছে ইয়াতে, ইয়াতে হয়নে দাদা? অঁ, হ'ব। আৰু কওকচোন কাৰ নাম আছে? প্ৰায় 20 to 30% হেৰি কৰিছিলে, লগাইছিলে, আৰু কঠীয়াটো আছিলেই পথাৰত। এইবিলাকতো প্ৰায় নষ্ট হৈছে কমতে। আৰু মানুহৰ যাতায়ত, খোৱা খাদ্য পাতি এটা বিশেষ বিভীষিকাৰ সৃষ্টি হোৱাৰ দৰে হৈছে। মানে সাংঘাতিক এটা অৱস্থা। ইয়াত আপুনি আহি চালেহে গম পাব, এনেকুৱা এটা অৱস্থা চলি আছে। চাঙত যেনে তেনে কিবা কিবি কৰি খাদ্য পাতি খোৱাৰ ব্যৱস্থাটো কৰিছে। বাকী ওখ ঠাইত গৈ মানুহবিলাক আছে। মানুহ থাকিবলৈ ঠাই নাই, যাতায়াত কৰিবলৈ সুবিধা নাই, এই অৱস্থা। তথাপিও আমি নিজৰ দায়িত্ব পালন কৰি আহিছোঁ, যিমান দূৰ পাৰোঁ কৰি গৈ থাকিম। সাগৰ সদৃশ পানী, পানী আৰু পানী, মানুহ আৰু থাকিব পৰা ব্যৱস্থাত নাই। একদম বানপানী, একদম পাতা চাতা চব ডুবাই দিছে। ৰাতি মানুহবিলাক ক'ত আছে? ৰাতি কিছুভাগ মানুহ শিবিৰে আছে, কিছুভাগ মানুহ ৰাস্তা দিয়া আছে, হা, এনেকুৱা অৱস্থাত আছে। আৰু খোৱা লোৱা? খোৱা লোৱা আৰু খাইছে আৰু যেন তেন দোকানে চিৰা মিৰা কিনি পেলাই। ধানটো লগাইছিলে নেকি? ধান কিছুভাগ মানুহ লগাইছিল, কিছুভাগ মানুহ তাৰমানে কঠীয়াটো পেলাইছে। এতিয়া মেইনলি মানে কঠীয়াটো তলত আছে, পানীৰ তলত। চব পানী তলত। হয়নে? সেইফালে কেনেকুৱা? একেই? আমিতো গৈছোঁৱেই। হয়, চব মানে কঠীয়াটো পাৰিছিলে? কঠীয়া পাৰিছে, এতিয়া পানীৰ তলত চব। পানীৰ তলত ন? মানুহবিলাক কেনেকৈ আছে? মানুহ কিছুমান এতিয়া শিবিৰত আছে, কিছুমান ওখ জেগা বিচাৰি তাতে আশ্ৰয় লৈ আছে। মানে যথেষ্ট কষ্ট হৈছে ন? যথেষ্ট কষ্ট হৈছে। পানী মানে একদম ব্যৱস্থা বেয়াই কৰিছে ৰাইজৰ যি দুৰৱস্থা। এতিয়া বৰ্তমান শিবিৰত থাকিব। আপোনাৰ মৰাবেলচিত এই কিমান কৃষকৰ মানে এতিয়ালৈকে মানে ক্ষতি হৈছে বুলি আপুনি অনুমান কৰে? কৃষক বুলি ক'লে বিশেষকৈ মৰাবেলশ্ৰী গাঁও এখনত প্ৰায় 250-ৰ পৰা 300 পৰিয়াল আছে। হয়, তাৰে প্ৰায় 6,000 পৰা 7,000 বিঘা মাটি মানে খালীতলি। হয়, মানে কিছুমানে মানে লগাই একচুৱেলি খালীতলি হিচাপে লগাই। এতিয়াতো আৰু খালীতলি লগোৱা নাই, কিন্তু কঠীয়া যিখিনি আছিলে সেইখিনি বানপানীত ডুব গৈ মানে নষ্ট হৈছে। তো মই বিশেষকৈ চৰকাৰক অনুৰোধ জনাম যাতে আমাৰ এই যে কৃষক ৰাইজক যাতে এই বানপানীৰ পৰা সকাহ দিয়াৰ কিবা একটা ব্যৱস্থা কৰে, আৰু যিখিনি ক্ষতি হৈছে সেই ক্ষতিপূৰণখিনি দিয়াৰ ব্যৱস্থা কৰে। আচ্ছা আচ্ছা, ইতিমধ্যে ৰাজহুৱা কঠীয়াতলিৰ কাৰণে ব্যৱস্থা কৰি আছে কৃষি বিভাগৰ জৰিয়তে। আপোনালোকক এটা ভাল খবৰ দিলোঁ, গতিকে তাকেই বৰ্তমান আপোনালোকক ক'লোঁ। বাকীখিনিতো আমি লিখা লিখি কৰিছোঁৱেই, কি হয়
ঠিক আছে। এই ৰাস্তাৰ ওপৰত পানী পথাৰ গ'ল খেতি গ'ল